কিন্তু কি হব বস্তু বৃদ্ধি ইমান হৈছে কিন্তু পয়সা নাই কিনিবলে আজি 3 দিন লগালে আছো এটা ভাতে নোযোৱা হল কি হব এতিয়া কিনিবই পয়সা নাই এটা খালে হাগাও লাভ নাখাও কেনেকে যাম লেটিংলে পাইলো কি লাভ গাল হল লেটিংগাল আসানে নামত তো পালো হয় কিন্তু এতিয়া সরকার যি বস্তু বৃদ্ধি দাম কৰিছে তো খজা পাবদা একো পাইব কথা তাহাই নকল তুলা হাগিং কানকা চাই থকা হল গোটা খজাই খোৱা হৈছে এবাৰ ভোট বিচাই আহিবি হাত এবাৰ বুদ্ধি বাহানে দি খাদিম তহঁতক পেটত গাঠি দিবলগীয়া হৈছে হা পেটত গাঠি দিবলগীয়া তহঁতক বুদ্ধি বাহানে দি কোবাম তহঁতক খজাই থোৱাহে হ'ল এতিয়া পেটত গাঠি দিবলগীয়া হৈছে আৰু ভোট দিয়া নহ'ব তহঁতক বুদ্ধি বাহানে কোবাব নোৱাৰিলে চাবি এবাৰ আহিবি বিচাৰি কেনেকৈ থাক আৰু একো নালাগে সাৱধান নহয় থাকিবি আৰু মই একো নকওঁ সাৱধান হবি তহঁত খালি जोर लगा के जोर लगा के जोर लगा के हाँ ठहल ठहल अरे पेट्रोलर दाम जी बाहिছে ৰ দোকান পালহি ৰ अरे पेट्रोलर जी दाम बाहिছে কি বাইক চলাবি বে খেলাবইটো লাগিব বল দোকানে পা বল দোকানলে বল अरे बबुला तागले है देखो दुकान में अरे बोल आलू प्याज किन लो की को अरे दादा आलू अच्छा ना ओ अच्छा अच्छा प्याज আছে ओ अच्छा अच्छा बोले बे यादे লৈ लो की को दादा কেনেকে দিছে আলু 40 টাকা কেজি আও আলু 40 টাকা কেজি ইমান দাম আরে মন্টি এটাই কৈছিল না আলুৰ দাম বেছি হলে পিয়াজৰ ভাজি খাবি দাদা পিয়াজ কি টাকা কেজি পিয়াজ 60 টাকা কেজি হ্যাঁ পিয়াজৰ দেখোন আলুটো বেছি দাম বে আরে আমি দুটা মানুহ এনেকে হলে কেনেকে কাম বে দাদা কিবা এটা কমকে দিয়ক নাই কম নহব হ্যাঁ কম নিদিয়ে বে দাদা আলু 30 কে লওক পিয়াজ 40 কে লওক বেয়া নাপাবা কমত দিব নোৱাৰিম আরে মাথাত মাৰি দিছে ৰে চৰকাৰে মাথা মে মাৰি দিছে চলে দুখীয়া মানুহ কেনেকে কাম ৰে এনেকে হলে কি কবা জাগাতে দাম বেছি আরে ভাবিছিলো আলুৰ লগত কণী দম খাম বে এতিয়া কেনেকে খাম কোৱা কে কেজি দিও কি 1 কিলো কথা কৈছে হ্যাঁ ইমান দাম 1 কিলো লবা পাৰি নেকি একটু মাথা ঘুৰাই পৰি গলো এতেন নাই 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 আমি আমাৰ দুখীয়া মানুহৰ পেটত আমি ইলাক দিব নোৱাৰিম বো আরে জি পাও কচু চচু তাকে খাব লাগিব বল এনেকে হলে কেনেকে হ'ব বে ইমান দাম বাঢ়িছে এনেকে হলে কেনেকে জীয়াই থাকিম দুখীয়া মানুহ এই খেল জোৰ লগা কে জোৰ লগা কে জোৰ লগা কে জোৰ লগা পাই গলোহি চলা মোৰ মাথাটো খারাপ হৈ গৈছে বে টেনশন লাগি গৈছে এনেকে হলে কেনেকে খাম বে আমি আৰু খাব নাপালে হাগিম কেনেকে বে চলা চৰকাৰে লেটিন দিছে চলে পেটত দানা নপৰিলে হাগিম কৰ পৰা বে খুদা খুদা ভাত কিমান খাম আৰু চলা 3-4 দিন হল সবজি মানে কি সবজিৰ শটো দেখা নাই বে লেটো বল জঙ্গলৰ ফালে যাও কচু চচু ঢেকিয়া আছে কিবা পাও নেকি লৈ আনো বল ও না বেলাসা তুই না বুঝাবে যে তুমি আধা সহি ও বেলাসা এই রহি গল ও আহি গল র ও এটা কি দেই কইলি এ মাইজা দুপাত পাত কাইজিয়া মা কব কাইজিয়া লাগিছে তুই তাতে কি কাম দিতে আমাক সাকা মনা বৰিছি গেছৰ সিলিন্ডাৰ নাই পইচাও না কিনিবলে জি দাম বাঢ়িছে কথা ঘৰা দুইটা দুপাত পাত কাইজিয়া লাগি গল মু এপাত ছেদলেন পাপা হারার এপাত ছেদলেন মা হারার আছে সের কারণে দেই হল ও তেলেছৰ বহুত ডাঙৰ টেনশন লাগিছে আরে কি টেনশন ইমান মূল্য বৃদ্ধি হলে আমি দুখীয়া মানুহ কেনেকে জীয়াই থাকিম ৰক্ষকে যদি ভক্ষক হয় আমি কাৰ শৰণ লম ঠিক কৈছ ৰক্ষকে যদি ভক্ষক হৈ যায় চালা দেশৰ জনতাৰ কি হ'ব বে ঐ আমাৰ বৰ্তমানে ভৱিষ্যত কি ভৱিষ্যতৰ কথা কৈছ কোন চালা এনেকুৱা পৰিস্থিতি হোৱাৰ কাৰণ কি জানো চালা ইয়াৰ কাৰণ কি জানো শিক্ষাই কৰিছে ভিক্ষা দেশত চালা মূৰ্খই কৰিছে শাসন চালা ভণ্ডই বিলাইছে ধৰ্মৰ জ্ঞান ৰজাই কৰিছে শোষণ বে চালা বুবাই আছে মৰদুপিয়াই বুজিছ চালা কলাই শুনিছে ভাষণ চালা পংগু জনতাৰ হাত চাপৰি ৰজাৰ কথাত মগন বে ৰজাৰ কথাত মগন বনিয়াৰ হাতত চালা ঘুনিয়া পজা পনিয়া হৈ গল তেজ শুনিল জ্ঞানীৰ বিবেক বন্ধকত গল আৰু কুকুৰে পেলাই দিলে নেজ